Hello friends, সকলোকে স্বাগতম জনালো আমাৰ ইউটিউব চেনেল ব্ৰাউন স্কেল আশা কৰো প্ৰত্যেকে ভালে আছে সো মোৰ নাম নয়ন মই এজন কন্টেন্ট ক্ৰিয়েটৰ সো আজি আমি বিশেষকৈ কথা পাতিম পেসিভ ইনকাম আৰু ইউটিউবৰ বাদে এনেকুৱা কি অনলাইন সোৰ্স আছে যাৰ জৰিয়তে আমি ইনকাম কৰিব পাৰো সো পেসিভ ইনকাম বুলি ক'লে আগতে এটা মই ভিডিও বনাইছিলো যত আমি আলোচনা কৰিছিলো পেসিভ ইনকামৰ বিষয়ে পেসিভ ইনকাম হেবিলাক যিবিলাক আমি ঘৰত বহি অৰ্থাৎ বিশেষকৈ তাৰ কাৰণে বেছি কাম কৰিব নালাগে কিছু মাইনৰ কাম কৰাৰ পিছত আমাক এটা ৰেকাৰিং amount of income দিয়ে ৰেকাৰিং মানে হৈছে আহি থাকিব তাত আমি বেছি কষ্ট কৰিব নালাগে আমি যেতিয়া শুই থাকিম তেতিয়াও হেটো আহি থাকিব এটা ভাল উদাহৰণ যদি আমি তাৰ বিষয়ে আলোচনা কৰো হেটো হৈছে এতিয়া যিবিলাক মানুহে জানে যে আমি ঘৰ ভাড়া দিও দোকানৰ ভাড়া দিও সো এইবিলাক যদি ক'ব পাৰো এইবিলাক হৈছে বিশেষকৈ পেসিভ ইনকাম এবাৰ আমি ইনভেস্ট কৰিছো তাত হয়তো মাটি কিনিছো মাটি কিনাৰ পিছত আমি ঘৰ বনাইছো এই ঘৰ কিনি যিখিনি বনোৱাৰ খৰচ আমাৰ সেইখিনি লৈকে থাকিলে এতিয়া যেটো এই ঘৰটোৰ মেইনটেইনিং খৰচ থাকিব তাত কি কৰিব অন্য মানুহক আমি ভাড়া দিয়া তাৰ পৰা আমি হে ৰেকাৰিং এটা কমিশন পাই অৰ্থাৎ পইচা এটা ইনকাম কৰি তাক আমি চলাই থাকিব পাৰো সো এনেকুৱা ধৰণৰ ইনকাম বিলাকক আমি সাধাৰণতে ক'ব পাৰো যে পেসিভ ইনকাম সো এই পেসিভ ইনকাম কৰাৰ কাৰণে এতিয়া অনলাইন এটা ভাল মাধ্যম কাৰণ এটা বহুতে জানে যে অনলাইন বহুত ইউটিউব চেনেলৰ জৰিয়তে হওক বা ব্লগিংৰ জৰিয়তে হওক বা এফিলিয়েট মাৰ্কেটিংৰ জৰিয়তে হওক এই পেসিভ ইনকাম কৰিব পাৰে সো এতিয়া যিবিলাকে হয়তো এতিয়া কেমেৰাত মোক চাই আছে সেইবিলাকৰে বহুতে ইউটিউব নকৰে আৰু ম্যাক্সিমাম টাইম ইউটিউব হয়তো চাই থাকে সো হিয়টো কম পায় প্ৰত্যেকে যে ইউটিউবৰ পৰা হয়তো টকা পায় কিন্তু সেই কামটো কোনেও নকৰে কাৰণ কিহৰ কাৰণে যে হয়তো বিভিন্ন ধৰণৰ বাধা আছে কোনোবাই ফেস ওলাই কিনে ইউটিউবত আহিব নোৱাৰে এনেকে কেমেৰাৰ কথা কৰিব ক'ব নোৱাৰে বা স্ক্ৰিপ্টিং কৰিব নোৱাৰে স্ক্ৰিপ্ট লিখিব নোৱাৰে যাৰ কাৰণে সেই অসুবিধাটোৰ কাৰণে সেই সুবিধাৰ পৰা বঞ্চিত হৈ থাকে সো আজিৰ এই ভিডিওটোত মই বিশেষকৈ আলোচনা কৰিম সেইবিলাকৰ কাৰণে যিবিলাক আচলতে ইউটিউবৰ বাদে কি এনেকুৱা অপচন আছে সো এটা প্ৰথম অপচনটো যদি আমি আলোচনা কৰো প্ৰথম অপচনটো যদি আমি চাওঁ যে ইউটিউবত প্ৰথমে ফেস নেদুকা আমি কেনেকৈ ইনকাম কৰিব পাৰো প্ৰথম কথাটো হৈছে মোৰ এটা ইউটিউব চেনেল আছে তলত মই হেটো লিংকটো দি দিম জ্ঞান চাম বুলি তাত 35000 মোৰ সাবস্ক্ৰাইবাৰ আছে আৰু সেই চেনেলটোত মই নিজে তাত নলাও তাত বিভিন্ন ধৰণৰ এনেকুৱা ভিডিও আছে যিবিলাক ভিডিও মই কেৰিয়াৰ ৰিলেটেড দিওঁ আৰু বিভিন্ন আগতে দিয়া আছিল কিছুমান কিডছ ৰিলেটেড ভিডিও সো সেই ইউটিউব চেনেলটোৰ পৰা মোৰ কিছু ইনকাম হৈ থাকে এটা মান্থলি এটা ৰেকাৰিং কিছু মিনিমাম হলেও এটা ইনকাম হৈ থাকে সো হেতু চেনেলত মই নলোৱাকে এটা ইনকাম পাই থাকো সো এনেকুৱা কিছুমান পদ্ধতি আছে যেনে আমি যদি এটা ইউটিউব ভিডিও বনাবলৈ যাওঁ তাত আমি ফেস ওলাব না লাগে তাত আমি খালি কমেন্ট্ৰি কৰিব লাগে তাৰ কাৰণে কিছুমান অনলাইন প্লেটফৰ্ম আছে যত আমি ভিডিও অনলি ডাউনলোড কৰিব পাৰো সো প্লেটফৰ্ম কেটা মই ডাউনলোড কৰাৰ প্লেটফৰ্ম কেটা মই কৈ দিছো সেই প্লেটফৰ্ম কেটা হৈছে বিশেষকৈ আমি যদি চাওঁ পিক্সেল বে বা পিক্সেল সো এনেকুৱা কিছুমান প্লেটফৰ্ম আছে যাৰ জৰিয়তে আমি কিছুমান ভিডিও ডাউনলোড কৰিব পাৰো তাত ডিজিটেল এছেট ডাউনলোড কৰিব পাৰো ডিজিটেল যদি আমাৰ কিছুমান গ্ৰাফিক্স আছে তাৰ পৰা আমি ডাউনলোড কৰিব পাৰো লগতে কিছুমান আছে যেনেকৈ আমাৰ যদি গ্ৰাফিক্সৰ প্ৰয়োজন হয় আৰু যদি ডিজাইনৰ প্ৰয়োজন হয় আমাৰ ভিডিওবিলাক বনাওতে তেতিয়া হলে আমি ফ্ৰী পিক যেটো অনলাইন সোৰ্স আছে তাৰ পৰা আমি ফ্ৰীলি ইনকাম কৰিব পাৰো কিন্তু এনেকুৱা বহুত প্লেটফৰ্ম আছে যত পেইড ভাৰ্সন হয় যদি আমাৰ ইনকাম বাঢ়িবলৈ ধৰে সেইবিলাক ভিডিও প্লেটফৰ্মৰ পৰা বনোৱাৰ পিছত ভিডিওবিলাকৰ জৰিয়তে তেতিয়া আমি বিভিন্ন ধৰণৰ ফ্ৰী পিকৰ যিবিলাক পেইড ভাৰ্সন লৈ আমি ম্যাক্সিমাম ভিডিও আমি ডাউনলোড কৰিব পাৰো যেটো আমি এক বিজনেস বুলি কৈছো তাত কিছু ইনভেস্টিংৰ প্ৰয়োজন হ'ব গতিকে ইনভেস্ট কৰাৰ লগে লগে আমি সেই গোটেইবিলাক ভিডিও প্ৰিমিয়াম ভিডিও আমি ডাউনলোড কৰাৰ পিছত সেইবিলাক আমি ব্যাকগ্ৰাউণ্ডত লগাই তাত আমি ভয়েস দি ভাল ভিডিও বনাব পাৰো আৰু ভাল ভিডিও বনাই আমি জাস্ট ইউটিউবত আপলোড কৰিব লাগে আৰু আপলোড কৰাৰ পিছত এটা ভাল টপিক যেটো বাছি লওঁ আমি সেই টপিকটোৰ পৰা আমাৰ ভাল এটা ইনকাম হ'বই এতিয়া কথাটো হ'ল এইখিনি কাম কৰোতে আমাক কিমান সময় লাগিব প্ৰথম কথাটো হৈছে টাইম কিছু প্ৰথম অৱস্থাত লাগিবই প্ৰথম অৱস্থাত আমি স্ক্ৰিপ্ট ভাবিব লাগিব স্ক্ৰিপ্টটো আমি লিখিব লাগিব যে আমি কি স্ক্ৰিপ্টৰ ওপৰত কাম কৰি আছো কি টপিকৰ ওপৰত আমি ভিডিওটো বনাম সো সেই টপিকটো যেতিয়া বাছনি কৰি লম তেতিয়া তাৰ আমি মূল কথাবিলাক আমি প্ৰথমে লিখি উলিয়াব লাগিব বা নাইবা আমাৰ যদি আমি যদি প্ৰিপেয়াৰ কৰিব পাৰো তেতিয়া হলে আমি মেন্টালি প্ৰিপেয়াৰ হৈ লম সেইখিনি কথাৰ ওপৰত নলেজ লৈ লম তেতিয়া আমি ভয়েসটো দি দিম আৰু ভয়েস দিয়াৰ লগে লগে তাৰ পিছত আমি তাত ভিডিওবিলাক পুট কৰি দিম আৰু লগে লগে আমাৰ কিটা ভাল এটা ভিডিও হৈ যাব ঠিক আছে সো এতিয়া আমি জাস্ট ৰেগুলাৰ আপডেট আৰু ৰেগুলাৰ আপলোড কৰিব লাগে সো আপলোড কৰাৰ পিছত এটা টাইম আহিব যেটো আমাৰ ইউটিউবৰ ক্ৰাইটেৰিয়া হেটো হৈছে কি 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 আৱাৰ কমপ্লিট কৰাৰ পিছত আমাৰ ইউটিউব মনিটাইজ হ'ব তাৰ পিছত আমি ৰেগুলাৰ দিয়াৰ পিছত এটা সৰু এমাউন্ট হলেও আমি কি হয় এটা এছেট হিচাপত আমি ইউটিউব চেনেলটো চলাব পাৰো সো এইটো আছিল প্ৰথম পদ্ধতি যাৰ জৰিয়তে আমি এটা অনলাইন ইনকাম কৰিব পাৰো কিন্তু তাৰ বাদেও আৰু আমি কি কৰিব পাৰো যিবিলাকে ইউটিউব হয়তো বাদ দিলে ইউটিউব হয়তো গম পায় এতিয়া ইউটিউবত কাম কৰিব নিবিচাৰে তাৰ বাদে আমি কি কাম কৰিব পাৰো সো তাৰ বাদে আমি কৰিব পাৰো ফ্রিল্যান্সিংৰ কাম দুই নম্বৰ পদ্ধতি এটো হৈছে অনলাইন ইনকামৰ আন এটা হেতু হৈছে ফ্রিল্যান্সিং এটো
হাই ইনকাম মানে হাই ইনকাম চ'ৰ্চ এইটো হৈছে ইউটিউবতকৈ বহুত ইনকাম বেছি হ'ব কিন্তু তাৰ কাৰণে আগতে মই এটা কথা কৈছিলোঁৱে যে ফ্ৰিলেন্সিং যদি আমি কৰিব বিচাৰোঁ আমাক এটা স্কিলৰ দৰকাৰ হয় আৰু সেই স্কিলটো বিভিন্ন প্ৰকাৰ হ'ব পাৰে সেইটো গ্ৰাফিক ডিজাইন হ'ব পাৰে ৱেবছাইট ডিজাইনিং হ'ব পাৰে ডাটা এণ্ট্ৰি হ'ব পাৰে বিভিন্ন ধৰণৰ এইবিলাক স্কিল হ'ব পাৰে এটা যদি আমি টপ স্কিল বুলি কওঁ টপ স্কিল বুলি ক'লে আমি ৱেবছাইট ডিজাইনিঙৰ কথা ক'ব পাৰোঁ ৱেবছাইট ডিজাইনিঙৰ এটা ভাল স্ক'প আছে তো ৱেবছাইট ডিজাইনিঙৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ ক্লাইণ্ট পাব পাৰোঁ এতিয়া বহুতে ক'ব কি ক্লাইণ্ট আমি ক'ৰ পৰা পাম আমাক কোনে বনাব দিব বনাব দিয়াৰ কাৰণে বহুত মানুহ আছে অল ৱৰ্ল্ডৰ পৰা আমি কাম পাম তাৰ কাৰণে বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে ইতিমধ্যে আমি আগত আলোচনা কৰিছিলোঁ সেই প্লেটফৰ্মবিলাকৰ কথাও তো যিবিলাকে আগৰ পৰাই মোৰ ইউটিউব চেনেলটো ফ'ল' কৰি আহিছে সেইটো গমেই পাব মই কোনবিলাক প্লেটফৰ্মৰ কথা কৈছোঁ তাৰ ভিতৰত পৰিব আপৱৰ্ক ফ্ৰিলেন্সাৰ তাৰপিছত আমি যদি চাওঁ ফাইবাৰ চ' এনেকুৱা বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে যাৰ জৰিয়তে আমি ফ্ৰিলেন্সিং কাম পাব পাৰোঁ কিন্তু তাৰ বাদেও এতিয়া যিহেতু আমি ক'ব পাৰে বহুতে ক'ব পাৰে যে এইবিলাকতো ট্ৰেফিক বহুত হয় মানে বহুত অলৰেডি আছেই বহুত হয় সেইটো বহুত আছে কিন্তু এতিয়া যদি আমাৰ পৰ্টফলিঅ'টো মজবুত কৰোঁ এতিয়া পৰ্টফলিঅ' কি হয় পৰ্টফলিঅ' হৈছে কি আমাৰ যেতিয়া কাম স্কিল শিকাৰ পিছত আমি নিজে কাম কৰিম কাম কৰি আমি এখন ধুনীয়াকৈ ডকুমেণ্টেশ্যন কৰিম আমি নিজৰ এটা ৱেবছাইট বনাম ছাপ'জ আমি নিজৰ কিছুমান কাম আমি ৰাখি থ'ম সেই কামবিলাক আমি ষ্ট'ৰ কৰি ৰাখি থ'ম যেতিয়া আমাৰ ক্লাইণ্টবিলাকে বিচাৰিব নাইবা আমাক কোনোবাই কামৰ কাৰণে ক'ব যে এইটো তুমি পাৰিবানে তেতিয়া নিজে আমি কামখন দেখাই দিব পাৰিম যে এইখিনি আমি কাম কৰিব পাৰোঁ তো আমি পঠিয়াই দিলে সিহঁতে আমাৰ ওপৰত বিলিফ এটা আহিব সেই যিটো দেখুৱাৰ আমাৰ কামৰ দেখুৱাৰ চিষ্টেম সেই চিষ্টেমটোক আমি পৰ্টফলিঅ' বুলি ক'ব পাৰোঁ ঠিক আছে চ' এতিয়া আমি কেনেকৈ কাম পাব পাৰোঁ যদি আমি সেইবিলাকত ফ্ৰিলেন্সিং নাইবা আপৱৰ্ক বা ফাইবাৰত যদি আমি কাম নাপাওঁ তেতিয়াহ'লে আমি অন্য কি প্লেটফৰ্ম চাব পাৰোঁ তাৰ ভিতৰত আমি প্লেটফৰ্ম আমি ল'ব পাৰোঁ যে আমি লিংকডিনত একাউণ্ট খুলিব পাৰোঁ এতিয়া লিংকডিন কি হয় বহুতে হয়তো নামেই শুনা নাই লিংকডিন হৈছে কি এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ আমাৰ ফেচবুক আছে ইনষ্টাগ্ৰাম আছে চ' লিংকডিনত বিশেষকৈ প্ৰফেচনেল যিবিলাক ব্যক্তি বিশেষকৈ CEO বিলাক আছে কোম্পানীত কাম কৰা মেনেজমেণ্টত কাম কৰা মেক্সিমাম মানুহ এই লিংকডিনত একাউণ্ট প্ৰফাইল খোলে আৰু ডাইৰেক্ট মেছেজ কৰিব পাৰোঁ আমি সিহঁতক মই নিজৰ কথাই কওঁ মই ইয়াৰ আগতে আজিৰ পৰা এবছৰ বা 1.5 বছৰমান আগত হ'ব ঠিক মোৰ টাইমটো মনত নাই কিন্তু এবছৰৰ বেছি হৈছে মই ডাইৰেক্ট ভাবিছিলোঁ কাম পায়নে সঁচাকৈ মই লগে লগে এজনক মেছেজ কৰি দিছিলোঁ কোম্পানীৰ CEO এটা হয় আৰু UX আৰু UI ডিজাইনৰ কাৰণে মোক কাম দিছিলে এতিয়া মই কামটো কৰিব নাজানিছিলোঁ UX UI তেতিয়া মই এজন লগৰ এটা কৰাই তাৰ পৰা সেইখিনি টকা এমাউণ্ট লাভ কৰিছিলোঁ চ' লিংকডিনত বহুত কামত পায় কাম এনেকুৱা মই নিজৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ এতিয়াও লিংকডিন বহুত কামত দিয়ে যে আমি জাষ্ট আমাৰ পৰ্টফলিঅ'খন মজবুত হ'ব লাগে আৰু পৰ্টফলিঅ' মজবুত হোৱাৰ লগে লগে আমি জাষ্ট CEOজনক ডাইৰেক্ট কোম্পানীৰ হেডক লগত কথা পাতিব পাৰোঁ যে মই এইটো কাম পাৰোঁ মোক কিবা যদি ইয়াৰ কাম থাকে তেতিয়াহ'লে মোক কাম দিলে হ'ল চ' এইখিনি সুবিধা অন্ততঃ লিংকডিনত আছে চ' যিবিলাকে বিচাৰে তো এনেকুৱা ধৰণৰ ফ্ৰিলেন্সিং কাম কৰিব পাৰে এতিয়া 3 নম্বৰ কাম মষ্ট ইম্পৰ্টেণ্ট মই ইয়াৰ আগতে হয়তো কেতিয়াও কোৱা নাই আৰু যদি ইণ্টাৰনেটত মাৰা হয় তেতিয়াহ'লে মেক্সিমাম সেইটোৱে আহে সেইটো হৈছে ব্লগিং কৰিব পাৰে যিয়ে লিখাত ভাল চ' সেইবিলাকৰ কাৰণে ব্লগিং এটা মষ্ট মানে মই ভাবিলোঁ প্ৰফিটেবল হ'ব যে যদি লিখাত ভাল কোনোবা টপিকৰ ওপৰত নিজ ৱেবছাইট বনাই ব্লগ বনাই তাৰ পৰা আমি ৰেকাৰিং ইনকাম কৰিব পাৰোঁ চ' যিবিলাকে এই টপিক 3টাৰ ভিতৰত কোনটোৰ বিষয়ে বেছি ডিটেইল জানিব বিচাৰে তেতিয়াহ'লে তলত কমেণ্ট কৰিলে হ'ল তাৰ বিষয়ে মই ডিটেইল ভিডিঅ' বনাম আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে সকলোৱে ভাল পাইছে আৰু কিবা যদি প্ৰশ্ন থাকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিলে হ'ল আৰু সেইবিলাকৰ উত্তৰ দিবলৈ মই যত্ন কৰিম আজিৰ ভিডিঅ'টো ইমানখিনিয়ে ধন্যবাদ